হেপী মাঘৰ বিহু বুলি এইটো লেগ এটা দেখিব মানে এইটো খাওঁ খাওঁ লাগি আছে। এইটো লেগ এটা আছে, ইফালে এইটো মালটো বাকি থোৱা আছে আৰু ইয়াফালে ধুনীয়াকৈ ব্ৰেণ্ডটো দেখিছা নহয়, মেকডোল নাম্বাৰ 1। তাকে এতিয়া খাওঁ। এইটোকে খাই দুধনটো এইটো দি দিওঁ আৰু ৰুচি ঠিকে আছে, কিন্তু এইটোহে খোৱাটো মেইন কথা। এইটো ঢালি একদম ৰেডি কৰি থোৱা হৈছে মাঘৰ বিহু বুলি। এইটো আনিছোঁ, ঢালি লৈছোঁ। এইফালে মাংস লেগটো ভাজিলোঁ, কি হয় কি খাই বেয়া লগা নাই বাৰু, ভালেই লাগিছে। আৰু এইফালে এয়া আছে এটা বস্তু, এইটো কি তোমালোকে এইটো কমেণ্ট কৰি জনালেহে মই মানিম যে হয় এইটো মোৰ অডিয়েঞ্চে এইটো ৰিয়েলটো কৈছে। এইটো কি বস্তু কমেণ্ট কৰি জনাবা হা। খাইটো বেয়া লগা নাই, খাই একদম মোকে আছে। এতিয়া এইটো চিয়েজ বুলি ক'বলৈ মোৰ লগত নাই এতিয়া, এনেকৈ চিয়েজ বুলি কৈছোঁ দেই, চিয়েজ। মহাদেৱ বুলি কওঁ মই, মহাদেৱ দেই। চিয়েজ চিয়েজ। লোভ লাগি আছে নি আকৌ খাবলৈ? চিয়েজ। ভিডিঅ'টো যে মই বনাইছোঁ সেইটো কাৰণে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আপনাই লোৱা, তাকি মই এনেকুৱা ভিডিঅ' 30 টাকা ভিডিঅ' আৰু দিব পাৰোঁ। মই হিন্দীটো কৈছোঁ, ইংলিছতো কৈছোঁ, অসমীয়াটো ক'ম। ৰিচেণ্টলি এতিয়া মোৰ ভিডিঅ' যিটো আহিব সেইটো ভিডিঅ' তোমালোকে চাই ভাল পাবা মই আশা কৰোঁ। শ্বৰ্ট ফিল্ম এখন বনাই আছোঁ, হোৱা নাই, হ'বগৈ। হ'লে মই এইটো চেনেলতে আপলোড দি দিম। সেইখন চাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, সেইখন চাবলৈ মন আছে যদি।